ককলৰ বি এই গজমুৰা ককলৰ বিটো মৰি নাহে ৰাতি গৰম ভাতে দি সেকি দিওঁতে অলপ কমাহান পালোঁ এতিয়া তুমি আৰু উঠিলে তুমি আৰামত ঘুমাই আছা মই তোমাক অৰা ঘৰতে বিচিলো আহিল দে তালে আৰু কেং কৰবা অহাই ককলৰ বি তাৰে ওপৰত আৰু এই ৰেখ নেকি হে প্ৰভু অহাই কিমান সহ্য কৰিম বাইপাক ডাল যি হৈছে চলিৰ খবৰ কিবা ৰাখছা না ৰাখা নাই কিবা মনত আছে না কিয়া কি হ'ল ধনুৰ কিয়াংকে আটা ভৰিবা দিছ তুমি আকৌ নাই ধনুৰ কিয়াংকে তুমি ৰেখ ৰেখি দিছ কি হৈছে ইটো কিহৰ মাহ মনত আছে না তোমাৰ কি কিহৰ মাহ ফেব্ৰুৱাৰীৰ মাহ চলিক যি জন্ম দিছিলে কি এনে জন্ম দিছিলে মনত আছে না মই কিয় জন্ম দিম হে তুমিহে দিছ হয় মই চলিক জন্ম দিছো তে তোমাক কিয় দেউতা বুলি মাতে দে হ'ব দে আমাৰ জিলাপিৰ পাক দি পেলাই কথা গেলা ক'ব নাগে কি হৈছে ডাইৰেক্ট ক ধনুৰ যি পৰিদিনা জন্মদিন কিবা তত আছে না হা কি কয় তাৰ জন্মদিন আহিলে আৰু সিদিনাখনে গৈছিল দেখো হা মাক চকলা সিদিনাখনে গৈছিলে জন্মদিন আগবছৰ ইমান পটককে পাৰ হৈ গেল কি ভাবছা এবাৰ কতবা নকৰা না যোৱাবাৰৰ দৰে কেকৰ জেগাত ভকা পিঠা আনি পেলাই নিজে খাবা খুজিছা হে নানো এইবাৰ ভকা পিঠা কি আনিম হা এইবাৰ কেক আনিম আৰু মানুহ মাতিম এইবাৰ চব গোটাই ময়ে মনত কৰি দিবা লাগিব এই বাইপাক গাল নামতে হৈছে ঐ মাক চকলাই দেউতা মুখখন মেলি পেলাই তই মাত দি কি চাই আছা এই হেৰিয়ে দেনো তোৰ বোলে পৰহিদিনা বাৰ্থডে আই বাৰ্থডে কি বাৰ্থডে নহয় বাৰ্থডে জন্মদিন মোৰ পৰহিদিনা জন্মদিন তই কেনেকৈ গম পালি এই মায়ে দেখো কৈ গেলাকে এতিয়া তোৰ বোলে পৰহিদিনা জন্মদিন মই পাৰিয়ে গৈছিলোঁ ৰ মাক চকলাই মায়ের মনত থাকে তই পারি যা কিয় হয় তই কি ধান্দাত থাকা নহয় আই আগবছৰ হৈ গেল না সেইকাৰণে পাৰি গৈছো দেই আগবছৰ পাৰ হৈ গেল কেংকে আই হাও কেংকে মানে হেৰি তই ধৰ ফেব্ৰুৱাৰী মাহটোত পৰহিদিনা জন্ম হৈছিলি এই ফেব্ৰুৱাৰী মাহটো আমি যোৱা বছৰ পাইছিলোঁ তাৰে পিছত এইবাৰ পালোঁ কেংকে আগবছৰ পাৰ হৈ গেল বছৰত মাহ গেলা একবাৰে আহে সেইকাৰণে তোক আগবছৰ পাৰা বুলি ক'লোঁ মই তাৰ মানে এতিয়া পৰহিদিনা কি কৰিব খুজিছা তই পৰহিদিনা মানে তোৰ এইবাৰ জন্মদিন ভালকৈ পাতিম ভালকৈ পাতবি তাৰ মানে কেংকে আই কেংকে মানে চাবি এটা কেক আনিম কেকটোৰ ওপৰত কেণ্ডেল জ্বলাই থাকিব সেই কেণ্ডেল গেলা তই ফুক মাৰি পেলাই নুমাই দিবি নুমাই দিয়াৰ পিছত সেই কেকটো কাটি পেলাই অলপ সকলোকে খাবা দিবি আৰু তইও নিজে খাবি আৰু দুটামান মানুহ মাতিব লাগিব তাহাঁতক মিঠাই গল্লা সেইগিলা আৰু পুৰি তৰকাৰী এইগিলা খুৱাম আৰু তাহাঁতে তোক কিবা কিবি গিফ্ট দিব সেয়ে জন্মদিন হৈছে মোৰ মানুহগিলা আৰু কি কৰিবি আহে জন্মদিনত মানুহ আহে এতিয়া পৰহিদিনা তোৰ জন্মদিনত আমি যাক মাতো সেইগিলা মানুহ আহিব আহি পেলাই পুৰি তৰকাৰী আমি যি খুৱাওঁ খাব মিঠাই চিঠাই যি খুৱাওঁ সেইগিলা খাব খাই পেলাই তোক কিবা কিবি বস্তু দি পেলাই গুচি যাব সেয়ে জন্মদিন ঐ মাক চকলা দেউতা এটা কথা শুন জন্মদিনত অহা মানুহ কোনোবা যদি মোক কিবা বস্তু নেদে তাক কিন্তু মই আকৌ খাব নাযাওঁ কেকো খাব নাযাওঁ সেনে নকৰিবি কোনোবাই নিদিবও পাৰে সেইটো ডাঙৰ কথা নহয় সেই বুলি তাক খাব নিদিবি নেকি এই দেউতা এটা কাম কৰিবিচোন তই মানুহবিলাক মাতিব যাওঁতে তই মুখৰ লগত লৈ যাবি শুনিছা না কিয় ভাই তোক কিয় লগত লৈ যাব লাগে হ'ব যাচোন পিছত গম পাবি কিয় লগত লৈ যাব লাগে তই খালি লৈ যাবি মোক দে হ'ব দে যাবি দে মাক চকলাই মানুহ মাতবি যোনী বস্তু দিয়ে তাকহে মাতবি পাৰিবি বেলেগ মাতবা নাযাওঁ এটা কথাৰ মন কৰিছা না কি কথাৰ মন কৰিবা দিছা তই মিহিৰ চলিৰ দৰে চলিকেইজনী এই পৃথিৱীত কোনো মাক দেউতাকে জন্ম দিয়া নাই গম পা না তই কি হ'ল কিয়াংকে ক'লি তই মাক চকলাই তাক নাচাগে সি দেউতাকৰ বিয়া পাতিব যায় কোন চলি দেউতাকৰ বিয়া পাতিব যায় হা মিহি বুলি চাই থাকে মোৰ চলি হ'ব লাগিছিল পকাৰত 2 গুৰি মাৰিলে মাৰি পেলাই ঘুমাই থৈ দিলে থাক বাচা মনে থাক তুমি মিহি আহি আছে শুনা পালি বাচা তোৰ পকাৰত 2 গুৰি মাৰিব মাক চকলাই হয়তো সেই ভাল মূল্য হৈ যায় সিদিনাখনে বাচা টপটপে আছিলি আকৌ নকৰিলাক বুলি সিহঁতক আজি বাচা শুনা পালি কাণৰ লতি চিঙি মাটিত পেলাই দিব কিয়ে জেকা মোক দেখা পাই পেলাই তোৰ মুখখন মেলাক কি আৰু ওলাই কি হ'ল নাই এনাই আছো এনেকে দেউতা তহঁতক নামিত দিবাই যাতে মই যাই আছো দেউতা তহঁতক মাতিলি নেকি মোৰ বাৰ্থডেত মাতা নাই কিয়া এতিয়াহে মাতিম এহঁতক মাতবা নাংগে দে নহ'লে কিয় ভাই কি হ'ল কিয় মাতবা নাংগে এহঁতে খাপা আহি যাব মোক লাগি আকৌ বস্তু লৈ নাজে নহয় এহঁতক মাতি কি লাভ কি কলা মাতবাই লাগব বস্তু নিয়ে দিব নে নাই তাতে কি আছে মানুহ মাতবা আহিলে কোনোবা সেইগিলা কথা চিন্তা কৰে নেকি মাক চকলাই তই একো বুজি নাপা এহঁতে আজিকালি মোক এটা চকলেট দিও পোৱা নাই গম পা না তই কি আমি বাইকে পুতে কি ফুচফুচি আছা নাই দে নাই জন্মদিনৰ কথা কৈছিলো ধুনুৰ তাৰ মানে পৰহিদিনা জন্মদিন তাকে তহঁতক মাতবা আছিলো যাবি ধুনু কিয়া পৰহিদিনা জন্মদিনত কি খুৱাবা মোৰ ফফটো ভাজি পেলাই খুৱাম যাবি হবা তুমি হব তামচা কৰিব জানা হৈছে ধুনু দে হ'ব দে যাম দে এতিয়া আমি যাম দে বেলেগ মানুহ মাতবা আছে আৰু তহঁতে যাবি মাক চকলাই শুন হাইবা নাংগে
খাবা যাবি ঐ মকলিকি কিন্তু জন্মদিনৰ কিবা বস্তু লৈ যাবি এনাই নাচবি মুখখন লৈ শুনছা না ঐ জেগা কি কৰবি বাপিয়াকে দেখো ভালকে মাতি গেল পুতাকে দেখো ধমকি দি গুচি গেল কি কৰবি ঐ ৰজা আছা এই যি চলি মাক চলাই বস্তু নিলি পাছা সঁচাকে ফফটো ঘূৰিব পাৰে তাতকে নাযায় যাবাল ঐ মাক চকলাই দেউতা ঐ মাক চকলাই দেউতা ঐ মাক চকলাই দেউতা ঐ মাক চকলাই দেউতা হাও 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 ভাল আৰু কোনোবা মাতিবা দিছে ঐ দেউতা ঐ দেউতা ঐ দেউতা ঐ দেউতা ঐ দেউতা হা ভাল কোনি মাতি আছে আই হা ভাল কোনি মাতি আছে হা ভাল কোনি মাতি আছে হা ভাল কোনি মাতি আছে ঐ কি হৈছে তোৰ নহয় আই মই কথা ক'লি দিওঁ আৰু কোনোবাই কয় মই যি কওঁ তাকে কয় কিয়া নহয় আই মই কথা ক'লে কোনোবাই কয় যি কওঁ তাকে কয় মই কথা ক'লে কোনোবাই কয় যি কওঁ তাকে কয় হেই হেই শুনিছা না আৰু কৈছে সেই গৰু তই যি ডাঙৰ ডাঙৰ হৈ আছা সেইকাৰণে ডাবল ডাবল আৱাজ উঠি আছে হা হয় নেকি ফেট মাক চলাই মই আৰু কোনোবাই বেলেগে মাতা বুলি ভাবি আছো সৰু সৰুকে কওঁ ডাঙৰ ডাঙৰকে নকবি ডাঙৰ ডাঙৰ ক'লি ডাবল ডাবল আৱাজ উঠবয়ে দে হ'ব দে হ'ব দে সৰু সৰুকে কম দে এন্ধৰবা মানুহ ঘৰত আছে না নাই আৰু কাৰো দেখো দেখা দেখিয়ে নাই হে মাক চকলাই হে 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 কি যাবি থাকে এই দুটা সেই মাক চকলাই দেউতা সেই একবাৰ ঘুমাই চাইচোন কি সোমাই যায় তাতে কিয় ঘুমাইছে দেখা পালে কি ক'ব নাম নহয় সোমাই সোমাই যাই দেখো কি ধুনীয়া লাগে চাচো তো একবাৰ মি দেখো কি এই মই ৰ'ব দাদা আমাৰ ইয়াত তাৰমানে ধনুৰ পৰিদিনা জন্মদিন তাকে মাতিব আছিলে আপোনাক যাব বৌ আছে না বৌকো ক'ব মাতিব আহ বুলি ফেলে দুয়ো যাব একেলগে দে হ'ব দে যাম দে কম দে বৈৰেক মই এতিয়া আমি আহোঁ দিয়ক না কি তে য এইটো তাৰ ৰচোন মই কিবা ক'ব পাৰি গ'লো কি হ'লে কি ক তই ৰচো ৰহ মই আহি আছো ৰহ ধুনু কি হ'লা ফিৰি আহিলা দেখো হেৰি দাদা তুমি মোৰ বাৰ্থডেত জন্তে মোক কিবা বস্তু লৈ যাবা এনে নাচবা শুনছা না হ'ব যা নিম যা চিন্তা কৰিব নালাগে তুমি নিম যা মই কি কৈলি তই মই কিবা বস্তু লৈ দিছে মোক তাকে কৈছো আহেলা কিয় কৈছা তই বয়া পাবা পাৰে বয়া কিয় পাব হাঁহি ক'লাক দেখো নিম যা সেনকে ক'লাক দেখো কিয় পাব বয়া তই মোৰ লগত সেইকাৰণে আহিছা এইগিলা ক'বৰ কাৰণে তইতো নকা মই জানো মোৰহে জন্মদিন সেইকাৰণে মই আহিছো ইমান ধুনীয়াকে সাজিছা ইমান ধুনীয়া দেখা হৈছে ধনুৰ বাৰ্থডে কিন্তু এইবাৰ তুমি টনটনীয়াকে পাতিছা দে আমাৰো বছৰিকে এনকে পাতিম দে কি বছৰিকে পাতা তুমি মানুহ মূল্যহে বছৰিকে পাতে নহয় বিয়া যে 1 বছৰ হৈ যোৱাৰ পিছত পাতেহে মেৰি জনী ভাৰছি তাকে ক কি আৰু বছৰিকে বুলি ক হ'লে আকেয়ে বিয়াৰ বছৰিকে 1 বছৰ পিছত পাতে যা হ'ব আকে হওক যা তুমি যা এতিয়া বাকী জগাৰ গেলা কৰাকে মানুহগেলা আহিব এতিয়া আৰু ধনুক গা পা ধুই পেলাই ওলাইবা দিবা মাক চকলা 10 আছে আৰু জেকাকে আনাই এনেতো কিবা পাতলি ৰাতিপুৱাই দে আজিকে আনাই ঐ মাক চকলা দেউতা কেকটো কটাই সেইটো দে টেবুলৰ ওপৰত থৈ দিছো ঐ কি কেক সেই দুটা নামানকে আঙুলি দি আনি পেলাই খাইছন দে নাকি সেনকে কোনোবা খাই নেকি নহয় সেই কণা কণি কেজি ওলাই আছে কেকটোৰ তাৰ পেন আমাৰ ভাঙি আনি খাম দে কি হ'ব এতিয়াতে নাখায়ে গৰু মানুহগিলাকে আহিবা দি তাৰপিছত কেকটো কাটি তাৰপিছত খাবি মাক চকলা জন্মদিন মোৰ না মানুহগিলাৰে তই যি মানুহগিলাক ৰখি আছা মোৰ জন্মদিন মই যেনকে খাম সেনকে খাম কৈ দিনো এনকে কোনেও নাখায় একলা একলি আগে মানুহগিলা আহিবা দি তাৰপিছত কেকটো কাটবি তাৰপিছত খাবি সেয়ে মিহি দাদা আহিছি দেখ বহক ই দেখোন কোৱা নাই ই দেখোন সুধাতে আহিছে তাক মই সিদিনা কৈলো কিবা লৈ আহিবা ই দেখোন সুধাতে আহিলে কাই দেউতা ই দেখোন কোৱা নাই মোক লাগি সুধাতে আহিছে চাচো তাক হেলা কি বকিয়া দিছা শুনা হব বুঢ়া পাইছি আপনিও দেখ বহক আই বৰ ভাল লাগছে তাক বহক দেউতা এইটো শুনিহে তাৰ মাথাটো ইমান কিয় জিলকি আছে ধুনু তাত তালত ৰ'দৰ পাহাৰ পৰি আছে সেইকাৰণে জিলকি উঠছি বাপ্পা তাত তালুখন দেখোন লাজ্জৰা দিছে চকুত চাট মাৰি ধৰে দেউতা ই কিনকে হোৱাল তাত দাড়িগিলা দেখোন নাকে মুখে হেঁচা মাৰি ধৰছি ডাঙৰকে নকবি শুনা পালি বেয়া হ'ব ধুনু সেইটো তোমাক লাগি বাৰ্থডে বুলি পেলাই আনিছো দা ল মই ৰখি আছিলো দাদা মাক চকলাই 5 টকা দামী চকলেট লৈ আহিছে গছবোৰাই তাৰ হাঁহি চাচোন তালাৰ হুকমা টেঙা আনবাই তাৰ মাথাটো সি লাজো নাপায় 5 টকা দামী চকলেট লৈ আহিছে ধুনু তোমাৰ বস্তু তোমাৰ মায়েৰে হাতত দিছো তুমি চিন্তা কৰিব নালাগে মই আনিছো দা তোমাক লাগে কি আনিছ মই আৰু ভাবি আছো তুমি আনাই নে নেকি কিয় নানিমা আনিছো দা মায়েৰে হাতত দিছো মানুহ মাত্ৰ দুটাহে আহিলো ইমান দেৰি হ'ল বাকী গেলা ক'ত ইমান মানুহ মাতিছিলো মোৰ কিন্তু চব জগা দেখিছো না ৰৈছি না দেউতাৰ তাৰি কৰা বহুত দেৰি হ'ল ধুনু কেকটো কাটাই গেছো মাইক এটা কথা সুধো মাই সেই টুপি মাৰা মানুহটো মোক লাগি কি আনিছে সেই লগৰ একডাল আনিছে মোৰ হাতত দিছি দে
ঐ কি ল'ব ৰাই এই কাঠ পেঞ্চিলে দি লিখলি মুছে আই সেই ল'বৰ কি কয় সেইডাল আনিছি মাত্ৰ আৰু কোৱা নাই আনো নাই দে আকৌ আনা নাই আৰু কৈ ধুনু নাই গাৱাই দেৰি হ'ল হয় মাক চকলে তহঁতকে কেক খুৱাই আছো ৰ মুঠৈ নেদাওঁ এই কেণ্ডেল কেইডাল জ্বলাই দি ফেলে ফুক পাৰি নুমাই দি তাৰপিছত কেকটো কাট যদি নুমাবাই লাগে কি কৰিবা জ্বলাওঁ থাক দেংগে ডাইৰেক্ট কাটি যাওঁ আৰু নহয় দে জ্বলাই ফেলে আগে নুমাবা লাগে তাৰপিছতে কাটে সেংকে কাটে সেই নুমাবাই ইচ্ছা নকৰে দেখো হেপী বাৰ্থডে ৰহাই মাক চকলে তহঁতে এটা বেবেগা দিছা আগে কাটিয়া দি জাপ মাৰি উঠিও হয় এই নহয় এনকে ক'বা লাগে এনকে কওঁৱেই জন্মদিনত অ' ধুনু দেউতাৰে ঠিকে কৈছে দে হেপী বাৰ্থডে বুলি ক'ব লাগে দে হ'ব দে পিছত কবি দে আগে কাটিয়া দিম তাৰপিছত যিমান কৈ থাকবি এটা কাম কৰক আপোনালোকে দুয়ো ভিতৰক লাগি আহক মজা লাগছি দেখো অ দেউতা মাক চকলা কি কেক আনছে এইটো ইমান মিঠা মানুহ গেলাৰ কি হ'ল কিয় নাহিল এই মাহা বস্তুটো কেইটা ফেলাই দিব লাগিব অ' মি বাৰ্থডে শেষে হ'ল নেকি আই হৌ দাদা তুমি এতিয়া আহিছা বহুত দেৰি কৰি পেলা দেখো এ নকপি দে ঘৰত ভাত ৰন্ধা পালা বছি আই সেইকাৰণে দেৰি হ'ল যা আকৌ নহয় যা তুমি ভিতৰলৈকে যাগৈ যা আহিছা আজি তুমি সেই বহুত ভাল লাগছি যা ঐ দেউতা মাক চকলাই এই জৰিয়া লগাই মকলি কিবা বস্তু আনিছি না নানাক দে সুধবে নাজবি সেনেকে মানুহ সুধে নি কোনোবাই হা যাৱে মাক চকলাই মোক নেদাকাটা আকৌ বস্তু খাবান দাম ঐ দৰ্জা আছা মিহি যদি সুধে বোলে ধনুৰ জন্মদিনত কিয় নিগলি কি কবি তাকেইতো আই কি কবি আচল কথাটো ক'ব নোৱাৰা ভাই লাজ লাগে পুতাকে দেখো কৈ গৈছিল কিবা বোলে বস্তু লৈ যাব লাগে কৰপে নাও কতি টাক টাকা নাই হয় হ'লেও অকল খাই পাৰিলে হৈ দে পিছত দিম বুলি ক'লো হয় খাবা যাবি বাচা মিহিৰ যি চলি মুখেদি বমি কৰি উলিয়াই দিব লাগিল হয় অ' কিয়ে বইনেৰ পুতাকাত তহঁতে নিজক নিজে কি বুলি ভাবা তাৰ মানে কি কৈছে তই আকৌ বুজিয়ে পোৱা নাই ৰ বুজি পাবি যেতিয়া উদানত দুই ঘূৰি মাৰিম তেতিয়া ভালকে বুজি পাবি সাৰা দিনটো ৰখি মাৰিলোঁ চহৰৰ বাচ্চাত আগবাদ যাব নোৱাৰিলে হে নহয় তাৰমানে কি জানা তইতো জানাহে আমাৰ তাতে এটাই ATM মই ATM পইচা আনিব গ'লোঁ মই ভাবিলোঁ ধুনুৰ কাৰণে কিবা এটা লৈ যাওঁ চাওঁ যে ATM পইচা নাই তাৰপিছত বেংকক গ'লোঁ বেংকত লাইন ধৰাতে আন্ধাৰ হৈ গ'ল কি কৰা এতিয়া পইচাই নহ'ল বয়াও লাগে দেচোন খালী হাতে যাব লাগে সৰু চলি এটা আছে সেইকাৰণে যোৱাই নহ'ল দে বেয়া নাপি তই বাপ্পা ঐ কিবাকে খালিলোঁ দেই মিছা কথা কয় আৰু তোৰ কি হ'ল গজমূৰা দেখো এই মোৰো সেই একেই সি যোনটো লাইনত থিয়া দিছিল সেই লাইনটোত ময়ো একদম থিয়া দিছিলোঁ লাষ্টত সি যেতিয়া পইচা নাপালোঁ মই কেনেকৈ পাম ময়ো নাপালোঁ সেইকাৰণে মোৰো জনা হ'ল বেয়া নাপি ঐ তই আছা দুৱৰে কথাখিনি কিন্তু বেছ মিলছে সি সঁচা বুলি ভাবিব মিছা কথা ক'ব জাগা নাপা না ATMত পইচা নাই সেইটোৰ পৰা মই পইচা উলিয়াই নিছোঁ আৰু তহঁতে ক'ব দিছা সেইটোত পইচা নাই আৰু এটা কথা ৰ তহঁতৰ ATM ক'ত আছে ATMৰ ভাব দিছে আজি বানিছোঁ সিদিনাখনে বানিছিলোঁ গম নাপা নেকি তই বানিছে বইনেৰ পুতাকাত এতিয়া মিছা কথা ক'ব আহিছা আচলতে কি জানা তহঁতক মাতিয়ে ভুল কৰিলোঁ মই এটা কথা কৈছোঁ বাৰ্থডে মানে কি বাৰ্থডে কেনেকৈ পাতে জানা বাৰ্থডে কেনেকৈ পাতে তই যেনেকৈ পাতিছা সেনেকৈ পাতে